বাহিৰৰ দেশৰ বিয়াবোৰত এইবিলাক যে দেখিছে এনেকুৱা ধৰণৰ কুপন দিয়ে। যি মানুহে বিয়া খাবলৈ যায় তেওঁলোকক এনেকুৱা ধৰণৰ কুপন দিয়া হয়। গেটত আপোনাৰ যিদৰে এণ্ট্ৰি গেট থাকে তেওঁ সোমাই অহাৰ লগে লগে বোলে দুজন আহিছে, দুজনৰ বাবে দুটা কুপন, তিনিজন আহিছে তিনিটা, তেওঁলোকৰ যিমান আত্মীয় আহে তেনেকুৱা ধৰণৰ কুপন দিয়ে। আৰু তাত বহুত ডাঙৰ ডাঙৰ বিয়া পাতে। আমাৰ অসমতকৈও বহুত ডাঙৰ ডাঙৰ ভাল ভাল বিবাহ ভৱন আছে, বহুত হেভি হেভি বিবাহ হয়। তেনেকুৱা জেগাতো আমাৰ অসমৰ নিচিনা এসাঁজ ভাতৰ কাৰণে আজি এসপ্তাহ ধৰি এনেকুৱা এটা জেং চলি থকা ক'তো শুনা নাই। আৰু এটা কি কথা গম পায়নে? বাহিৰৰ দেশত যিমান দুখীয়া মানুহ আছে আমাৰ অসমত সিমান দুখীয়া মানুহ নাই। মানে আমাৰ অসমত অন্ততঃ প্ৰত্যেক ঘৰ মানুহৰ ৯৯% মানুহৰ খাবলৈ নাইকিয়া মানুহ নাই। প্ৰায় কৰিলে খাবলৈ পায়, কৰে খায়। কিন্তু বাহিৰত এনেকুৱা মানুহ আছে যাৰ কোনো ব্যৱস্থা নাই, খাবলৈ থাকিবলৈ কোনো ব্যৱস্থা নাই। কিন্তু আমাৰ অসমত প্ৰায় যিখিনি ধৰক অঘৰী বা কাৰোবাৰ ব্ৰেইনৰ প্ৰব্লেম, কিবা প্ৰব্লেম, তেনেকুৱাবিলাকে নিজৰ ঘৰত নাথাকি আঁতৰি থাকেগৈ। কিন্তু বাহিৰত প্ৰায় মানুহ এনেকুৱা আছে যাৰ থাকিবলৈ কোনো ব্যৱস্থা নাই, ভাল মানুহ। তো তেনেকুৱা মানুহ আছে খাবলৈ ব্যৱস্থা নাই। কিন্তু তাতো তেনেকুৱা ধৰণৰ নহয়। কেলৈ নহয় মানে তাত সেইটো ছিষ্টেম আছে। আৰু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ একো ছিষ্টেম নাই। আৰু এই ছিষ্টেমটো যদি ইয়াত কৰক, তেওঁলোকে যদি কৰিব বিচাৰে, এনেই কাৰোবাক ধৰি হেৰেছমেণ্ট কৰা, ভাত এসাঁজৰ লগত মানুহৰ আগত কাৰোবাৰ ইজ্জত উঘালি দিয়া, এইবিলাক কোনো তেনেকুৱা ভাল কাম নহয়। মানুহৰ আগত এইটো কৈ নিজকে সস্তীয়া জনপ্ৰিয়তা বনাব বিচাৰিছে নে বিবাহ ভৱনবিলাক তেওঁলোকে পপুলাৰ কৰিব বিচাৰিছে নে, তাৰ মাজৰ ৰহস্যটো কি? সেইটো একদম ভুল হৈছে। কোনোবাই ভাত এসাঁজ খালে আপুনি খুৱাব নোৱাৰে, তো আপোনালোকে সেই অনুযায়ী ছিষ্টেম কৰক। বিয়া পাতিছে, তাত বহুত মানুহ এনেকুৱা আছে যি যায়, আৰু এইটো একচুৱেলি মানুহৰ কিছুমান চখতো যায়। এতিয়া গাঁৱৰ এলেকাবিলাকত কি হয়, কাৰোবাৰ ঘৰত বিয়া পাতিছে, মানুহে ভাল পায় নমতা মানুহ আহিলে। মানে নমতাকৈ কোনোবা এজন আহিছে, আমি ভাল পাওঁ। আমাৰ ঘৰত যদি কিবা এটা পাতোঁ, আমাৰ ওচৰৰ মানুহ ঘৰত যদি কোনোবাই কিবা এটা পাতে, সকাম বিয়া, তাত যদি নমতাকৈ কোনোবা এজন ভকত আহে, কোনোবা এজন মানুহ আহে, কোনোবা এজন ল'ৰা আহে, কোনোবা এজন দৰকাৰ হ'লে তেওঁ পাগল অঘৰী যিকোনো মানুহ হওক, তেওঁক আমি সন্মান কৰোঁ। বাকীবোৰতকৈ বেছি গুৰুত্ব দিয়া হয় তেওঁক, নমতাকৈ যি আহে। কিন্তু এনেকুৱা শুনা নাছিলোঁ যে নমতাকৈ বিয়া খাবলৈ গ'লে কাণত ধৰি উঠা বহা কৰিব লগা হয়। এই পৰিস্থিতি অসমত হৈছে। তো এইটো বহুত লাজৰ কথা। এইটো আপোনালোকে গৌৰৱ কৰিছে, গৌৰৱ কৰিব পাৰে কোনোবাই সেইটোক লৈ, যে আমাৰ বিবাহ ভৱনৰ নাম হৈছে, কোনোবা কিবা ক'ব আমাৰ বিয়াত হৈছে। এইটো কিমান ভুল হৈছে এটা গম পায়নে? এইটোক লৈ কিমান এটা সমালোচনাৰ সৃষ্টি হৈছে। এই কথাটো খালি আপোনাৰ অকল অসমতে থকা নাই, এই কথা গৈ কিমান দূৰত পাইছেগৈ তাৰো ঠিক নাই। এইবিলাক কৰি নিজৰ দেশখনৰ সন্মান উদঙাবলৈ নিবিচাৰিব। বহুত ভুল কাম কৰি আছে এইটো। কোনোবাই ভাত এসাঁজ খালে তাত সামৰিলে হ'ল। মানুহে ভাত এসাঁজ খালে বুলিয়ে তেওঁক এনেকুৱাখিনি অত্যাচাৰ কৰিব লাগে, এইটোতো যুক্তি নহয় ন। ভাত এসাঁজ মানুহৰ ইমানো হয়, ভাত এসাঁজ মানুহৰ বহুত মূল্যৱান হয়। কিন্তু হ'ল বুলি মানুহজনক ইমান অত্যাচাৰ কৰিব নাপায়। আৰু তেওঁক প্ৰতিটো মুহূৰ্তত প্ৰতিটো সমালোচনা চবেই এইটো কিছুমানে এনেকুৱা লৈ ল'লে, সেই মানুহজনৰ ফটো উলিয়াই কিছুমান ইউটিউবত দেখাই আছে, এই মানুহজনক এনেকুৱা কৰিছে। কিছুমানে একদম ইউটিউবত দি, ফেচবুকত দি, মানুহজনৰ ফটো সৈতে দি পিনি এনেকুৱা কৰিছে। কিন্তু তাৰ সমাধান কৰিবলৈ কোনো চোৱা নাই, সেইটো ক্ল'জ কৰিবলৈ কোনো চোৱা নাই। সেইটো উল্টা উঠাই দিবলৈ বস্তুটো বিচাৰি আছে যে মানুহজন এনেকুৱা হৈ আছে আমাৰ অসমত, চা এইটো পৰিস্থিতি। তাত কোনোবাই হাঁহিব, কোনোবাই কিবা ক'ব। এইটো কিমান মানে নিচ মানুহ হ'ব পাৰে এইবিলাক। এইবিলাক বন্ধ কৰিব লাগে। নিজৰ ইজ্জত নিজে উদঙাবলৈ গৈ একো লাভ নাই। আজি বিবাহ ভৱনটোত যেনেকুৱা ধৰণৰ কৰিলে, সেইটোত কোনো তাত প্ৰশংসা কোনো কৰা নাই। চবেই এইটোৱে কৈছে যে এসাঁজ ভাতৰ কাৰণে এনেকুৱা কৰিলে। আৰু মানুহখিনি এইটো হৈ গ'ল, ক্ল'জ কৰিব লাগে। এইটো প্ৰতি মুহূৰ্তত, আজি অকণমান আগত বেহাৰবাৰী চালোঁ, তাতো লগাই দিছে সেই তাৰ টপিক। এইটো কেনেকুৱা এটা পইণ্টলৈ গুচি গৈছেগৈ ভাত এসাঁজৰ কাৰণে মানুহৰ। বহুত ভুল হৈছে এইবিলাক। এইবিলাক অকণমান নিজে চিজিল কৰিবলৈ চাব লাগে, নিজে সমাধান কৰিবলৈ চাব লাগে এইবিলাক। মানুহ হ'ল বুলি ইমান এটা এই পৰ্যায়লৈ লৈ যাব নাপায়। এতিয়া মানুহজন যদি তেওঁ মেণ্টেলি কিবা এটা কষ্ট পায়, যদি বেলেগ কিবা ডিচিশ্যন লয়, তাৰ দায়িত্ব কোনে ল'ব? মানুহৰ সকলোৰে ভবা চিন্তা সকলোৰে একেই নহয়। কাৰোবাৰ
কিবা এটা মেণ্টেলিটি হেৰেচমেণ্ট পাব, কিবা এটা নিজে সহ্য কৰিব নোৱাৰিব, বহুত মানুহে বহুত ৰাস্তা ল'ব। তো তেনেকুৱা এটা পৰ্যায় হ'লে কোনে ৰিস্ক ল'ব তাৰ? এইবিলাক নকৰিব। কোনোবাই কিবা এটা কৰিলে ভাত এসাঁজ খালে, আৰু মই বিশেষকৈ এই ভিডিঅ'টোৰ যোগেদি সেই বিবাহ ভৱনৰ মালিকবিলাকক আৰু যোনে বিয়া পাতিবলৈ যাব, তো তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে বিয়া পাতিছে, বিয়া ভৱনত পাতে, য'ত যেনেকুৱা ধৰণক আপোনালোকে পাতিব বিচাৰে, ঘৰত পাতিছে, য'ত পাতিছে, যেনেকৈ পাতিছে তাতো কোনো কাৰো ক'ব লগা নাই। কিন্তু তাত যদি আপোনালোকৰ ভাবে মোৰ ভাত এসাঁজ কোনোবাই খাই দিব, খাই দিলে মোৰ ভেটি উচ্চাৰণ হৈ যাব, কোনোবাই আহি পিনি মোৰ তাৰপৰা গোল্লা এটা খাই দিব, খাই দিলে মই ভিখাৰী হৈ যাম, তেতিয়াহ'লে আপোনালোকে কুপন বনাওক, সেই অনুযায়ী কুপন দিয়াৰ ব্যৱস্থা কৰক গেটত। এতিয়া গেটত আপোনাৰ আত্মীয় আহিছে, তেওঁক ৰখাই পিনি দুটা কুপন দিয়ক, দুটা মানুহ আহিছে, তেওঁ যাব, খাব, খোৱা জেগাত আপোনাৰ যি কেটাৰিং বয় থাকিব তেওঁলোকে উঠাব, ভাত দিব, দি লগত কুপন ল'ব, গুচি যাব, আপুনি ভাত খাব, গুচি যাব। তাত কোনো বাহিৰা মানুহে খাবলৈ নাপায়। আমাৰ মানুহবিলাকে বিশেষকৈ আমাৰ গাঁৱৰ ছাইডৰ মানুহবোৰে কোনোবা এটাক এসাঁজ খুৱাব পাৰিলে ভাল পায়, অতিথিক শুশ্ৰূষা কৰিবলৈ ভাল পায়। কিন্তু এসাঁজ ভাত খুৱাই কোনো কাকো কাণত ধৰাই উঠা বহা কৰা আমাৰ তেনেকুৱা নিয়ম নাই। কিন্তু এইবিলাক নতুনকৈ আৱিষ্কাৰ হৈছে, আৰু এইবিলাক ভাল বস্তু আৱিষ্কাৰ হোৱা নাই, এইবিলাক বন্ধ কৰক প্লিজ।